কেৱল ধৰ্মীয় গ্ৰন্থই নহয়, অসমীয়া সমাজৰ বুকুত বিভিন্ন নামঘৰ, গীতা ব্যাখ্যা কৰি, ভাগৱত ব্যাখ্যা কৰি অসমীয়া জনসমাজৰ মৰম বুটলি, অসমীয়া জনসমাজৰ পৰা বিভিন্ন ধৰণৰ মৰম বুটলিবলৈ লাভ কৰিছে। তেওঁ লাভ কৰিছে যুৱ সাহিত্যিক বঁটা 2022, স্মৃতি সাহিত্য সুৰভি বঁটা 2025, চৰাইসিং উৎসৱ 2024, লেখক সম্বৰ্ধনা, দিহানাম মহাসন্মিলন সম্বৰ্ধনা লাভ কৰিছে। বিভিন্ন নামঘৰৰ পৰা গছপুৰীয়া পুৰাতনীয়া বৰনামঘৰ, দেউৰী চুবুৰী ৰাজহুৱা নামঘৰ 10 পৰ্বতীয়া তেজপুৰ, ভাষা গৌৰৱ সপ্তাহ উপলক্ষে জিলাভিত্তিক সম্বৰ্ধনা তেখেতলৈ জ্ঞাপন কৰিছিল। তেওঁ লাভ কৰিছিল মহাশয় প্ৰকাশন পৰিষদৰ পৰা সাহিত্য সুৰভি বঁটা। বিশ্ব পৰিৱেশ দিৱস উপলক্ষে যোৰহাট পাৰিজাত সাংস্কৃতিক গোষ্ঠীৰ উদ্যোগত তেওঁ লাভ কৰিছিল বিশেষ সম্বৰ্ধনা। মইনা আৰু সাউদৰ চুবুৰী ৰাইজৰ সহযোগত তেওঁ লাভ কৰিছিল প্ৰশংসা পত্ৰ। তেওঁ লাভ কৰিছিল এখন ভাগৱতী সমাজ অসম মাছৰহাট গাঁও মূল শাখাৰ সৌজন্যত সম্বৰ্ধনা। অসমৰ বিভিন্ন অনুষ্ঠানৰ পৰা তেখেতে লাভ কৰিছিল অংকুশৰ পৰা তেখেতক লাভ কৰিছিল অসম আভা 2023। কেৱল সেয়াই নহয়, বহুখিনি আছে, বহুখিনি মানপত্ৰ আছে, বহুখিনি সম্বৰ্ধনা আছে, যিখিনি আমি আপোনালোকক মাত্ৰ এই মুহূৰ্তত দেখুৱাব নোৱাৰিম। বহুখিনি আছে, মাথো তিলমান শব্দৰে আপোনালোকৰ মাজত আমি দাঙি ধৰিছোঁ আমাৰ মাজত উপস্থিত থকা বিশিষ্ট গীতা ব্যাখ্যাকাৰ, ভাগৱত ব্যাখ্যাকাৰ শ্ৰীযুত লক্ষীৰাম দুৱৰা দাক আমি ভগৱন্তৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ। আজিৰ দৰে অসমীয়া জনসমাজৰ বুকুত যিদৰে তেওঁ মৰম লাভ কৰিছিলে, আগন্তুক জীৱনতো তেওঁ গোটেই অসমবাসী ৰাইজৰ মৰম লাভ কৰিব বুলি আমি আশাবাদী আৰু প্ৰভু ভগৱন্তৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ। কৃষ্ণ। নমস্কাৰ, মই ঋতু ভৰালী। আজি আমি এনে এজন বিশিষ্ট ব্যক্তিৰ ওচৰত উপস্থিত আছোঁ, যাৰ নাম অসমৰ অলিয়ে গলিয়ে যুৱ প্ৰজন্মৰ মাজত, কনিষ্ঠৰ মাজত, জ্যেষ্ঠৰ মাজত সকলোৰে মুখত এটাই নাম, যিজন ব্যক্তিয়ে ফুটপাথৰ কাষত কেইটামান জলকীয়া, কেইটামান নেমু লৈ ব্যৱসায় কৰি নিজৰ জীৱন কটোৱাৰ লগতে অসমীয়া জীৱনলৈ, অসমীয়া সমাজ জীৱনলৈ, অসমীয়া আমাৰ নৱপ্ৰজন্মৰ হাতলৈ এৰিছে কেইখনমান ধৰ্মীয় গ্ৰন্থ, যি ধৰ্মীয় গ্ৰন্থৰ যোগেদি অসমৰ যুৱ প্ৰজন্মই বাট বুলিছে ধৰ্মীয়ৰ দিশ। আহকচোন আমি তেখেতৰ মুখে জানো আজি পৰিচয়। নমস্কাৰ, মই ঋতু ভৰালী, আপোনাক অংকুশ ইউটিউব চেনেললৈ আদৰণি জনাইছোঁ। নমস্কাৰ, ধন্যবাদ দিছোঁ। অংকুশৰ পৰিয়ালে নৈশকালত আহি আমাৰ গৃহাগত হৈ এনেদৰে আমাৰ পৰা দুটা কথা জানিবলৈ আহি যি মৰম আৰু স্নেহ যাচিছা, মই অংকুশৰ পৰিয়াললৈ আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন। আহকচোন আমাৰ মাজত বিশিষ্ট আসন অলংকৃত কৰা আজি অনুষ্ঠানৰ মুখ্য আকৰ্ষণ তেখেতৰ নাম আৰু তেওঁৰ ঠিকনা আমি জানো। নমস্কাৰ, মোৰ নাম লক্ষীৰাম দুৱৰা দাস। দক্ষিণপাট কৈৱৰ্তগাঁও মাজুলীত জন্মগ্ৰহণ কৰি ব্যৱসায় সূত্ৰে আজিৰ পৰা প্ৰায় 15 বছৰমানৰ পূৰ্বে যোৰহাট নগৰলৈ আহি যোৰহাটতেই নিগাজীকৈ থাকি ব্যৱসায় সূত্ৰে জীৱন নিৰ্বাহ কৰি আছোঁ। এতিয়া আমি জানো তেখেতৰ কৰ্মজীৱন আৰু শিক্ষা জীৱনৰ বিষয়ে। শৈশৱকাল মাজুলীৰ বালি ধূলিৰ লগতেই পাৰ কৰা হৈছে। দক্ষিণপাট কৈৱৰ্তগাঁও প্ৰাথমিক বিদ্যালয়ৰ পৰা প্ৰৱেশিকা পৰীক্ষাত পাছ কৰি উচ্চ মাধ্যমিক বিদ্যালয় দক্ষিণপাট হাইস্কুলৰ পৰা আমি SSLC পাছ কৰিছোঁ আৰু মেৰাগড় নাৰায়ণদেৱ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা উচ্চতৰ মাধ্যমিক পৰীক্ষাত আমি পাছ কৰি কমলাবাৰী মাজুলী কলেজত আমি কলেজীয়া জীৱন আৰম্ভ কৰিছিলোঁ। সেই সময়ত আমাৰ আৰ্থিক দুৰৱস্থাৰ কাৰণে কমলাবাৰীৰ পৰা মই 2 বছৰ শিক্ষা গ্ৰহণ কৰি যাতায়াতৰ সুবিধাৰ কাৰণে পূব মাজুলী মহাবিদ্যালয়লৈ মই স্থানান্তৰিত হওঁ আৰু পূব মাজুলী মহাবিদ্যালয়ত অধ্যয়ন কৰি থকা অৱস্থাতেই মই বুৰঞ্জী বিভাগত স্নাতকসহ শিক্ষা জীৱন আধাতে সামৰি ফাইনেল ইয়েৰত মই বিদ্যালয় যোৱা কাম বন্ধ কৰিলোঁ আৰু তাৰপিছতে মই দিশ বিদেশ হেৰুৱাই এক অচলা অৱস্থাৰ পৰিৱেশৰ সৃষ্টি হৈছিল
আৰু তেনে সময়তে মই ব্যৱসায় সূত্ৰে যোৰহাট নগৰলৈ আহি যোৰহাটৰ পদপথতেই পুৰণি বাছ ষ্টেণ্ডৰ কাষতেই মই ভোট জলকীয়া নেমু টেঙা ইত্যাদি কৰি বিক্ৰী কৰি বৰ্তমানেও আছোঁ। আৰু তেনেকৈ মই জীৱিকা নিৰ্বাহ কৰি যোৰহাটতো মই চলি আছোঁ। আৰু মাজুলীত মোৰ মা আৰু পৰিয়াল থাকে। মা পৰিয়ালকো মই মাজুলী ইয়াৰ পৰাই মই চোৱা চিতা কৰি আছোঁ। বৰ্তমানেও মই যোৰহাটতেই ব্যৱসায় সূত্ৰে মই আছোঁ। জন্ম হ'লে মৃত্যু হৈ জানে সকলোৱে, ঠিক একেদৰে সেই জন্মৰ পৰা মৃত্যুৰ সময়ছোৱালৈকে আমি এৰি থৈ আহিছোঁ আমাৰ শৈশৱ। আৰু সেই শৈশৱত প্ৰতিজন যুৱকেই হওক, প্ৰতিগৰাকী নাৰীয়েই হওক, সকলোৰে জীৱনত শৈশৱ পাৰ কৰি আহিছে। আৰু প্ৰতিজনৰে শৈশৱৰ স্মৃতি থাকে, আৰু সেই স্মৃতি আমাৰ বাবে মধুৰ, আমাৰ বাবে মধুৰ। আহকচোন আমি তেখেতৰ শৈশৱকাল কিদৰে পাৰ কৰিছিল আমি জানো। শৈশৱকাল বুলি ক'লে বহুত ঘাট প্ৰতিঘাতৰ মাজেদি আমি ডাঙৰ হৈছোঁ। মোৰ দেউতা আছিলে আহোম সম্প্ৰদায়ৰ ব্যক্তি, প্ৰয়াত সোণ দুৱৰা। মোৰ মা কৈৱৰ্ত সম্প্ৰদায়ৰ। যেতিয়া দেউতাই মাক বিয়া পাতিলে, সেইখিনি সময়ত সমাজত অস্পৃশ্যতা, বৰ্ণ বৈষম্য, জাতিভেদ প্ৰথা অত্যাধিক, কুসংস্কাৰমূলক তেনে নীতিবিলাক অত্যাধিক আছিলে। আৰু সেই সূত্ৰে দেউতাক তেওঁলোকৰ গাঁৱত যাবলৈ নিদিলে। তেতিয়াৰ পৰা আমি এক দৰিদ্ৰতাৰ আমাক কঙা কৰিলে, কাৰণ দেউতাৰ সা সম্পত্তি বা মাটি বাৰী আমাক একো দিয়া নাই। আৰু তেনেকৈ আমি অ'ত ত'ত থাকি ডাঙৰ দীঘল হৈ দেউতাই অত্যন্ত কষ্ট কৰি আহোম মানুহ মৎস্য ব্যৱসায় কৰিব নোৱাৰে, তেনেকুৱা ব্যৱসায়ো নাই। দেউতাই বহু কষ্ট কৰি আমাক ডাঙৰ দীঘল কৰিলে। সকলোৰে একোখন একোখন প্ৰিয় ঠাই থাকে। কেতিয়াবা এনেকুৱাও হয় যে নিজৰ জন্ম ঠাইটুকুৰা বাদ কৰি কেতিয়াবা অন্য এটুকুৰা ঠাইও মানুহৰ প্ৰিয় হ'ব পাৰে। গতিকে আপোনাৰ জীৱনতো কোনখন ঠাই প্ৰিয় বুলি ভাবিব? আপুনি যিহেতু মাজুলীত জন্মগ্ৰহণ কৰিছিলে আৰু বৰ্তমান আপুনি যোৰহাটত বসবাস কৰিছে আজি 15টা বছৰে। গতিকে এই 15টা বছৰত আপোনাৰ কোনখন ঠাই বেছি প্ৰিয়, যোৰহাট নে মাজুলী? যোৰহাট মোৰ বেছি প্ৰিয় ঠাই। এইকাৰণেই প্ৰিয় ঠাই, মই যদিও মাজুলীত জন্মগ্ৰহণ কৰিছোঁ, মাজুলীৰ বতাহ, মাজুলীৰ পানী, মাজুলীৰ বোকা, মাজুলীৰ বায়ু খাই মই ডাঙৰ দীঘল হৈছোঁ। আৰু ব্যৱসায় সূত্ৰে যোৰহাটলৈ আহি মই ব্যৱসায় কৰিছোঁ যদিও সমান্তৰালকৈ মই আধ্যাত্মিক জ্ঞান চৰ্চাৰ কাৰণে অনুশীলন কৰি যি দুই এখন সামান্য জ্ঞানেৰে মই ধৰ্মীয় পুথি লিখিছোঁ, সেই সূত্ৰে যোৰহাটৰ ৰাইজে যিমানখিনি মোক মৰম দিছে বা আশীৰ্বাদ দিছে, প্ৰতিটো দল সংগঠনেই, ছাত্ৰ সন্থাই হওক, যুৱ ছাত্ৰ পৰিষদৰ ফালৰ পৰাই হওক, এই যুৱ ছাত্ৰ পৰিষদে তেওঁলোকে মাতি নি পেলাই ফোন কৰি মাতি তেওঁলোকে প্ৰেৰণা দিছে, বা বিভিন্ন দল সংগঠন সাকুৱে হওক বা ইত্যাদি। আপোনাৰ যোৰহাটৰ তুমি চাব পাৰা প্ৰায়বিলাক চাৰ্টিফিকেটত যোৰহাটৰ বিশ্ব পৰিৱেশ দিৱসতো আমাক মৰম দিছে যোৰহাটৰ ৰাইজে। সেইকাৰণে যোৰহাটত মোৰ বেছিকৈ প্ৰিয়। আৰু প্ৰতি মানুহে মোক প্ৰায় চিনি পায়, পদপথতে থাকিলেও সকলোৱে মৰম দিয়ে। কিন্তু মাজুলীত জন্মগ্ৰহণ কৰি যদিও মাজুলীৰ পৰা যিমানখিনি মই মৰম পাব লাগে বা আশীৰ্বাদ পাব লাগে আজিলৈকে পোৱা নাই। কিতাপবিলাকত মই চব মাজুলীৰ আদেশ আছে। প্ৰত্যেকখন কিতাপতে প্ৰায় 18খন কিতাপ, এতিয়া মোৰ দক্ষিণপাট কৈৱৰ্তগাঁও মাজুলী, প্ৰত্যেকখন কিতাপতেই মোৰ এড্ৰেছ আছে। তুমি চাব পাৰা মণিকাঞ্চন সংযোগ, তাত তুমি প্ৰত্যেকখন কিতাপ চাব পাৰা দক্ষিণপাট কৈৱৰ্তগাঁও মাজুলী। অৱশ্যে মাজুলী জিলা উপায়ুক্ত মহোদয় তেখেতৰ ফালৰ পৰা মই 2খন মই চাৰ্টিফিকেট পাইছোঁ। কিন্তু মাজুলীৰ যিখিনি দল সংগঠন বা মাজুলীৰ যিখিনি ৰাইজ, মাজুলীয়ান হিচাপে মোক ইমানখিনি মৰম দিব লাগে বা আশীৰ্বাদ দিব লাগে, কিন্তু আজিলৈকে মই পোৱা নাই। এই সূত্ৰত মই যোৰহাটখন মোৰ বেছি প্ৰিয় ঠাই বুলি তোমাক উল্লেখ কৰিলোঁ। ফুটপাথৰ কাষত কেইটামান নেমু, কেইটামান জলকীয়া ব্যৱসায় কৰি তেওঁ
অসমীয়া জনসমাজৰ বাবে অসমবাসী ৰাইজৰ বাবে আধ্যাত্মিকতাৰ দিশেৰে তেখেতে 18খনকৈ গ্ৰন্থ ৰচনা কৰি উলিয়াইছে আৰু প্ৰতিখন গ্ৰন্থই ধৰ্মীয় গ্ৰন্থ আৰু এই ধৰ্মীয় গ্ৰন্থই অসমীয়া জনসমাজৰ বুকুত মৰম বুটলিবলৈ সক্ষম হৈছে। আমি 18খন নেদেখাওঁ, তাৰ ভিতৰত আমি কেইখনমান গ্ৰন্থ আমি আপোনালোকৰ মাজত দেখাম। এইখন হৈছে আশীৰ্বাদ নামৰ গ্ৰন্থ, ধৰ্মীয় গ্ৰন্থ। আমি দেখাইছোঁ শ্ৰীকৃষ্ণৰ কাহিনী শ্ৰীধৰ কন্দলী প্ৰণীত কাণখোৱা পুথিৰ ৰসামিত। আমি আপোনালোকক দেখুৱাম অনন্ত কন্দলীদেৱৰ বিৰচিত জীৱতুতি কাব্যৰ সৰল গদ্য ভাঙনি। আমি আপোনালোকক দেখাম মণিকাঞ্চন সংযোগ। আমি আপোনালোকক দেখাম শ্ৰীমদ ভাগৱতৰ প্ৰথম, দ্বিতীয়, একাদশ আৰু দ্বাদশ স্কন্ধৰ শব্দাৰ্থ আৰু সৰলাৰ্থ গ্ৰন্থ। আমি দেখুৱাম বিভিন্ন কৰ্মৰ মাজতো ৰাতিপুৱা 8 বজাতেই ওলাই যায় নিজৰ কৰ্মস্থলীলৈ আৰু সেই কৰ্মস্থলীৰ পৰা ঘূৰি আহি 8 বজাত যেতিয়া তেওঁ ঘূৰি আহে, ঘৰলৈ আহি স্নান কৰি আকৌ তেওঁ নিজৰ কৰ্মত ব্যস্ত হয়। তেওঁ নিষ্কৰ্ম মানে এই ধৰ্মীয় গ্ৰন্থ লেখাত তেওঁ ব্যস্ত হয় আৰু কেইটামান দিনৰ পাছতে আপোনালোকৰ মাজলৈ এৰি দিব অন্য এখন ধৰ্মীয় গ্ৰন্থ কৃষ্ণ গীতা শব্দাৰ্থ আৰু ভাৱাৰ্থ। আমি আশা কৰোঁ যিদৰে তেওঁৰ সেই 18খন গ্ৰন্থ অসমবাসী ৰাইজে আদৰি লৈছে, ঠিক একেদৰে এই যি নতুন গ্ৰন্থ উন্মোচন কৰিবলগীয়া, প্ৰকাশ পাবলগীয়া অন্যতম গ্ৰন্থ শ্ৰীকৃষ্ণ গীতা শব্দাৰ্থৰ ভাৱাৰ্থ আপোনালোকে আদৰি ল'ব বুলি আমি আশাবাদী। আধ্যাত্মিকতা আজিৰ তাৰিখত আধ্যাত্মিকতাৰ আটাইতকৈ প্ৰয়োজন বুলি মই ভাবোঁ। যিহেতু আজিৰ যুৱ প্ৰজন্ম কোন দিশে গতি কৰিছে, নিশ্চয় আপোনালোকক ক'বলগীয়া নহয় যে আজিৰ যুৱ প্ৰজন্ম কোন দিশে গতি কৰিছে। বাতৰি কাকতৰ কেৱল শিৰোনাম এটাই, হত্যা, লুণ্ঠন, ডকাইতি ইত্যাদি ইত্যাদি। কিন্তু ইয়াৰ প্ৰভাৱ ক'ৰ পৰা আৰু কি ধৰণে আহিছে নিশ্চয় আপোনালোকে জানিছে যে ইয়াৰ প্ৰভাৱ আধ্যাত্মিকতা নোহোৱাৰ বাবে আমাৰ আজিৰ যুৱ প্ৰজন্মই বিপথে পৰিচালিত হৈছে, যাৰ বাবে চৌদিশে চলিছে হত্যা, লুণ্ঠন আৰু হত্যাকাণ্ড। এই হত্যা আৰু লুণ্ঠন আমি কেনেকৈ শেষ কৰিব পাৰিম? ইয়াৰ একমাত্ৰ উপায় হৈছে আধ্যাত্মিকতা, যি আধ্যাত্মিকতাৰ মাজেৰে আমি আমাৰ যুৱ প্ৰজন্মক, উঠি অহা যুৱ প্ৰজন্মক আৰু উত্তৰ প্ৰজন্মক আমি তেওঁলোকক নিজ দিশত আগুৱাই দিব পাৰিম। আমি আহকচোন আমি তেখেতৰ মুখৰ পৰা জানো আধ্যাত্মিক জীৱন তেওঁ কিদৰে লাভ কৰিছিলে আৰু আধ্যাত্মিক জীৱন তেওঁ কিয় হৈ পৰিছিল আৰু তেওঁ যি সেই 18খন গ্ৰন্থ লিখিছিল, অসমীয়া সমাজলৈ তেওঁ যি উলিয়াই দিছে 18খন গ্ৰন্থ, এই 18খন গ্ৰন্থ লিখিবলৈ তেওঁ প্ৰথমে ক'ত কেনেকৈ অনুপ্ৰেৰণা লাভ কৰিছিল, আহকচোন আমি তেখেতৰ মুখৰ পৰাই লাভ কৰোঁ। আধ্যাত্মিক জ্ঞানৰ বিষয়ে তুমি যথেষ্ট সুন্দৰকৈ উপস্থাপন কৰিছা। আধ্যাত্মিক জ্ঞানৰ অবিহনে মানৱ জীৱন পূৰ্ণ নহয়। মানৱ জীৱন পূৰ্ণ কাৰণে আধ্যাত্মিক জ্ঞানটো লাগিব। আধ্যাত্মিক জ্ঞানৰ অৰ্থটো হ'ল আত্মজ্ঞান। আত্মজ্ঞান, নিজকে চিনি লোৱা। চিন ভাই চিন, নিজক নিচিনিলে হবি ভিন ভিন। মই কোন, মই ক'ৰ পৰা আহিছোঁ, মোৰ কৰণীয় কি আৰু মই ক'লৈ যাম। কাৰণ মই সদায় নাথাকোঁ, মই যাবগৈ লাগিব। গতিকে মই দুদিনীয়া সংসাৰত আহি মই যদি কোনো গুৰু গোসাঁই নামানো, নিচিনো, নিজৰ খেৱাল খুচিমতে অখাদ্য খাদ্য খাই অগম্যা গমন কৰোঁ, তেতিয়া জীৱনটোৱে বিপথে পৰিচালিত হয়। মানৱ জীৱনটো হ'ল মনে মানৱ জীৱনটোক পৰিচালিত কৰে। মন অত্যন্ত দুৰ্দান্ত মনক যেতিয়া আমি নিয়ম কৰিম, শাসন কৰিম, তেতিয়া আমি নিজক বহু বিপদৰ পৰা আমি ৰক্ষা কৰিব পাৰোঁ। এই যে যুৱ উশৃংখল হৈছে, তুমি কোৱাৰ দৰে বাতৰি কাকতৰ শিৰোনাম দখল কৰিছে হত্যা, হিংসা, লুণ্ঠন, চৌৰ্যবৃত্তি ইত্যাদি ইত্যাদি, যিবোৰ নেকি অনাচাৰ ব্যৱচাৰী কাম।
ইয়াৰ মূলতে হ'ল আধ্যাত্মিক জ্ঞানৰ অভাৱ। আধ্যাত্মিক শব্দৰ অৰ্থ হ'ল অধিযোগ আত্মা। আত্মাৰ ওপৰত আমাৰ জ্ঞান নাই। আমি আত্মাৰ কথা চিন্তা নকৰোঁ, আমি শৰীৰটোৰ কথা চিন্তা কৰোঁ। মোৰ শৰীৰটো কেনেদৰে ভালে থাকে, মোৰ শৰীৰটোৱে কি খালে সুন্দৰ হৈ থাকিব। আমি কেৱল শৰীৰটোৰ কথা চিন্তা কৰোঁ, আত্মাৰ কথা চিন্তা নহয়। কিন্তু শৰীৰটো অস্থায়ী, শৰীৰটো অশাশ্বত, অনিত্য, অসাৰ। কিন্তু মোৰ এই অনিত্য শৰীৰত মোৰ আত্মাটো উত্তৰণৰ কাৰণে আমি ভক্তি কৰিব লাগিব। এই ভক্তি কৰিব লাগিব কাক? কৃষ্ণদেৱক। আমি একান্ত চিত্ৰে কায় মনো বাক্যে আমি ঈশ্বৰ কৃষ্ণক ভক্তি কৰিব লাগিব। ভক্তিৰ অৰ্থটো হ'ল কি? তেওঁৰ নাম, নামতেই ভগৱান কৃষ্ণৰ আৱাসস্থল, ঈশ্বৰ পূৰ্ণ সত্তা, আৰু তেওঁৰ নামতেই নিবাস কৰি থাকে। গতিকে তেওঁৰ নাম ল'লে ঈশ্বৰৰ সান্নিধ্য পোৱা যায়। গতিকে হৰিনাম আমি নিৰন্তৰ ল'ব লাগে, কৃষ্ণ ভক্তি কৰিব লাগে। সেয়া হ'ল আধ্যাত্মিক জ্ঞানৰ মূল সত্তা। গতিকে আধ্যাত্মিক জ্ঞান যেতিয়া মানুহ প্ৰাপ্ত হয়, তেতিয়া বেয়া কাম, হত্যা, হিংসা কৰিবলৈ মানুহে চিন্তা কৰে। কাৰণ যিসকলে এতিয়া তেনে কামত লিপ্ত হৈ আছে, সেইসকলৰ আধ্যাত্মিক জ্ঞান মুঠেই নাই। গতিকে আধ্যাত্মিক জ্ঞানটোৰ কাৰণে আমি সৎসংগ ল'ব লাগে, সদায় সাধুসংগ ল'ব লাগে। সাধুসংগত সৎসংগৰ ব্যক্তিৰ আশ্ৰয় ল'লে জীৱনটোৱে ভাল পথে গতি কৰে, আৰু অসৎ ব্যক্তিৰ সংগ ল'লে জীৱনটোৱে বেয়া পথে গতি কৰে। গতিকে আধ্যাত্মিক জ্ঞানৰ মূল ৰহস্য সেইটোৱেই যে আমি হৰিনাম, কৃষ্ণৰ ভক্তিত আমি সদায় মনটো নিবিষ্ট কৰি ৰাখিব লাগে। এইখিনিতে মই আকৌ ঘূৰি আহিছোঁ প্ৰশ্নটোৰ মাজলৈ। এই আধ্যাত্মিকতাৰ জীৱনলৈ আপুনি কেনেকৈ আহিছে? আৰু হয়তো নিশ্চয় আমি জানো যে আধ্যাত্মিকতা একেদিনাখনেই লাভ কৰিব নোৱাৰি। নিশ্চয় এটা আধ্যাত্মিকতা মাজলৈ যিখিনি মানুহ আহিছে, নিশ্চয় তেওঁলোকে ক'ৰবাত নহয় ক'ৰবাত সংঘাতৰ মুখামুখি হ'বলগীয়া হৈছে। এই আধ্যাত্মিকতা জীৱন লাভ কৰোঁতে আপুনি কেতিয়াবা সংঘাতৰ মুখামুখি হ'বলগীয়া হৈছে নেকি? অৰ্থাৎ আপুনি কেনেকৈ আপুনি প্ৰেৰণা লাভ কৰিছে? ইয়াৰ কাৰণ কি হ'ব পাৰে? ইয়াৰ কাৰণ মোৰ দেউতা একশৰণ ভাগৱতী সমাজৰ ব্যক্তি আছিলে। তোমালোকে হয়তো শুনিছা, ইলাৰাম বা পিছৰ জালুকুটি নগাঁও জিলাৰ আমাৰ আচাৰ্য, তেখেতে যে একশৰণ ভাগৱতী সমাজ প্ৰতিষ্ঠা কৰিছিলে, আমি সেই সমাজৰে সেৱক। আমি যেতিয়া যোৰহাটলৈ আহিছিলোঁ প্ৰথম অৱস্থাত, তেতিয়া ঈশ্বৰৰ কৃষ্ণৰ প্ৰতি ভক্তিভাৱ নাছিলে। সঁচা কথা কৈছোঁ, একো ভক্তিভাৱ নাছিলে। আমি সদায় ব্যৱসায় বাণিজ্যৰ মাজতেই জীৱন নিৰ্বাহ কৰি আছিলোঁ। তো এনেকুৱা এটা ঘটনা ঘটিলে, যোৰহাটত এজন উদণ্ড যুৱকে মোক বিনা কাৰণত খুব মাৰধৰ কৰিলে, খুব মাৰিলে। ভিতৰত সোমাই এটা ঘৰ কিনিছিলোঁ যোৰহাট বৰিগাঁও বগধুৰি পাৰতে। সেইটো এতিয়াও আছে। ৰবি দাস নামৰ এজন ব্যক্তি বিক্ৰী কৰিলোঁ। মই প্ৰথমে আহি ব্যৱসায়ীৰ জৰিয়তে মই খুব কষ্ট কৰি পেলাই, তেতিয়া ব্যৱসায় খুব ভাল আছিলে, মই এটুকুৰা মাটি আৰু এটা ঘৰ কিনিছিলোঁ। সেই ঘৰটোৰ ভিতৰত সোমাই উদণ্ড যুৱকজনে, মই এতিয়া নাম নলওঁ, তেখেত ইতিমধ্যে বিয়োগ হৈছে। গতিকে তেখেতৰ বিয়োগৰ পিছত মই তেখেতৰ নামটো ল'বলৈ ইচ্ছা কৰা নাই। গতিকে তেখেতে মোক অত্যন্ত শাৰীৰিকভাৱে মোক মাৰধৰ কৰিলে। তাৰ পিছৰ পৰা মোৰ মনলৈ কিছুমান চিন্তা আহিলে যে বিনা কাৰণত মানুহে কিয় মাৰ খায় বা আনে মাৰে। কিবা এটা কাৰণ থাকিলে মানুহে মাৰধৰ কৰে, সেইটো স্বাভাৱিক কথা, দোষ থাকিলে। কিন্তু বিনা দোষত কিয় মাৰধৰ কৰিলে, এই কথাখিনিকে মই অনুভৱ কৰোঁতে মই চিন্তা কৰিলোঁ যে মই নিশ্চয় দোষ হৈছে। এইটোৱে দোষ হৈছে, পিতৃ আছিলে একশৰণ ভাগৱতী সমাজৰ ব্যক্তি, আৰু মই কৃষ্ণ বুলিও নকওঁ। তেতিয়া সেই চিন্তা অহাৰ পিছতেই মই ঘৰটো য'ত বৰিগাঁৱত আছিলে, পিছফালে এটা গোঁসাই ঘৰ বনালোঁ। গোঁসাই ঘৰ বনাই তাত গুৰু আসন প্ৰতিষ্ঠা কৰিলোঁ। তেজপুৰ জিলাৰ আনন্দ আতা বুলি কয়, তেখেতৰ দ্বাৰা গুৰু আসন প্ৰতিষ্ঠা কৰিলোঁ। কৰি খুব মই ঈশ্বৰৰ ভক্তিৰ কাৰণে মই খুব মনে প্ৰাণে ভক্তি কৰিবলৈ আৰম্ভ কৰিলোঁ।
সেই সূত্ৰে মই বিভিন্ন দোকানৰ পৰা মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ, মহাপুৰুষ শ্ৰীমন্ত মাধৱদেৱ, মহাপুৰুষ দামোদৰদেৱ, মহাপুৰুষ অনন্ত কণ্ডলী ইত্যাদি ইত্যাদি বিভিন্ন ধৰণৰ ধৰ্মীয় গ্ৰন্থবিলাক মই দোকানৰ পৰা ক্ৰয় কৰোঁ। ক্ৰয় কৰি মই ৰাতিকালত অধ্যয়ন কৰোঁ। অধ্যয়ন কৰি মই প্ৰথমখন কিতাপ 2016 চনত হৰি ভকতি অমৃতবাণী প্ৰকাশ কৰিলোঁ। আৰু এনেকৈ সেই ব্যক্তিজনৰ যিজন উদণ্ড যুৱক বিয়োগ হৈছে, তেওঁ বিয়োগ হোৱা দিনাখনি মই ভগৱন্তৰ ওচৰত এগছি বন্তি জ্বলাইছোঁ। সোনকালে গা ধুই তেওঁ খবৰটো পায়েই মই বন্তি জ্বলাইছোঁ। এই বুলিয়েই বন্তি জ্বলাইছোঁ যে প্ৰভু, ব্যক্তিজনক আপুনি বৈকুণ্ঠ স্থান দিব। এইকাৰণে স্থান দিব, তেওঁ মোৰ জীৱনটো সলনি কৰি থৈ গুচি গ'ল। হয়, মোক শাৰীৰিকভাৱে তেওঁ মাৰধৰ কৰিছে, কিন্তু মোৰ জীৱনটো তেওঁ এটা বেলেগ গতিয়ে তেওঁ মোক মাত্ৰা প্ৰদান কৰিলে। কাৰণ যিটো মানুহ কৃষ্ণ বুলিও নকওঁ, সেই মানুহটোৱে এতিয়া ৰাতিয়ে দিনে, ৰাতি সপোনতো, ৰাতি সাৰ পাৰিলেও কেৱল কৃষ্ণ, কেৱল মাধৱ, অবিৰাম তেওঁৰ নামটো মোৰ বজাৰত থাকিলেও অবিৰাম আহি থাকে। চাইকেলত চলাই গ'লেও তেওঁৰ নামটো মোৰ হৃদয়ত থাকেই। ৰাতি সপোনতো মোৰ তেওঁৰ নামটো থাকে, ৰাতি সাৰ পালেও তেওঁ মোৰ নামটো থাকেই। কৃষ্ণ কৃষ্ণ, ৰাম ৰাম, মাধৱ মাধৱ, মাধৱ নামটো বেছিকৈ আহে। মাধৱ 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 মাধৱ, অবিৰাম তেওঁৰ নামতে মই ৰতি পিটি কৰি আছোঁ। কিতাপবিলাকতো কৃষ্ণ নামেই থাকে। পেপাৰৰ পৰা অহাৰ পিছত কিতাপবিলাকৰ মাজতেই সোমাই থাকোঁ, তাতো কৃষ্ণ নামেই থাকে। পঢ়িলেও কৃষ্ণ নাম থাকে, ভাগৱত ব্যাখ্যা কৰিবলৈ গ'লেও কৃষ্ণ নাম থাকে, গীতা ভাগৱতৰ কথা থাকে। গতিকে অকল কৃষ্ণ নামতেই ৰতিপিটি কৰি থাকোঁ। ব্যৱসায়টো কৰিবই লাগিব, কাৰণ ব্যৱসায় নকৰিলে জীৱিকা নচলিব। গতিকে জীৱিকাটো মোৰ সেইটো এটা জীৱিকাৰ কাৰণে এটা পথহে, কিন্তু মুখ্য মোৰ পথ হ'ল কৃষ্ণৰ নাম। কৃষ্ণৰ নামটো মোৰ মুখ্য, আৰু ব্যৱসায় বাণিজ্যবিলাক গৌণ। কিন্তু এতিয়া উপায় নাই, ব্যৱসায় কৰিবই লাগিব, আৰু ব্যৱসায়ৰ মাজেদিয়ে মই এনেদৰে আধ্যাত্মিক সাধনাটো চলাই গৈছোঁ। কেৱল ধৰ্মীয় গ্ৰন্থই নহয়, অসমৰ বিভিন্ন নামঘৰত জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে ৰাইজে আয়োজন কৰা গীতা ব্যাখ্যা তথা শ্ৰীমদ ভাগৱত ব্যাখ্যা কৰি অসমীয়া জনসমাজৰ বুকুত মৰম বুটলিবলৈ সক্ষম হোৱা আমাৰ মাজত উপস্থিত থকা বিশিষ্ট লেখক, বিশিষ্ট ভাগৱত ব্যাখ্যাকাৰ, আমি তেখেতৰ মুখে জানিম এই ভাগৱত ব্যাখ্যা জীৱনলৈ তেখেতে প্ৰেৰণা কেনেদৰে লাভ কৰিছিল, অথবা কিদৰে এই ভাগৱত ব্যাখ্যা কৰিবলৈ তেওঁ প্ৰথম আগবাঢ়িছিল, অথবা কাৰ পৰা প্ৰেৰণা লাভ কৰিছিল। আহকচোন আমি তেখেতৰ মুখে লাভ কৰোঁ। ভাগৱত ব্যাখ্যাৰ বিষয়ে মই বেছিদিন হোৱা নাই ভাগৱত ব্যাখ্যা কৰা, খুব বেছি 5 বছৰমান হৈছে। ভাগৱত ব্যাখ্যা কৰা 5 বছৰমান হৈছে। আগতে শুনি থাকোঁ, চন্দন কোঁৱৰ ব্যাখ্যা খুব শুনো। তেখেত এবাৰ আহিছিলে যোৰহাটলৈ। মই খবৰ পালোঁ যে যোৰহাটত কৃষ্ণনগৰত, এই কৃষ্ণনগৰতেই এঘৰ মানুহত তেখেত আছে। মই হেঁপাহেৰে তেখেতৰ মুখেদি দুটামান কথা জানিবৰ কাৰণে মই বৰিগাঁৱৰ পৰা চাইকেল লৈ আহিছিলোঁ। তেতিয়া মই বৰিগাঁৱত থাকোঁ। কিন্তু দুখৰ বিষয়, তেখেতক মই সেৱা জনালোঁ, মই লগ পালোঁ, কিন্তু তেখেতে মোৰ সৈতে বিশেষ কথা পাতিবলৈ ইচ্ছা প্ৰকাশ নকৰিলে। আৰু মই যিখিনি আশা লৈ গৈছিলোঁ, সেই আশা মোৰ পূৰ্ণ নহ'ল। তেখেতে মোক বৰ বেছি গুৰুত্ব দিয়া যেন মই নাভাবিলোঁ। আৰু তাৰ পিছৰ পৰা মই কাৰো ওচৰত যোৱা নাই, কাৰো পৰা মই এটা শব্দও শিকা নাই ব্যাখ্যাৰ ক্ষেত্ৰত। মোক শিকাইছে কেৱল ভগৱান কৃষ্ণই। কৃষ্ণৰ পৰা মই ধাৰ কৰোঁ সকলো কথা। কৃষ্ণই মোক সকলোবিলাক কৰাইছে। আৰু মই ব্যাখ্যাটো আমাৰ আনতকৈ অলপ পৃথক। আমাৰ ইউটিউব চেনেল নাই। আমি মনোৰঞ্জন কথাবিলাক ভাগৱতৰ মাজত খুব কম কওঁ। পাঠকসকলক আমি আগতেই কওঁ যে প্ৰভুসকল আপোনালোকে 8 শাৰী পঢ়িব। প্ৰতিটো ভাগৱতৰ শব্দ, প্ৰতিটো ভাগৱতৰ টান শব্দৰ অৰ্থসহ প্ৰতি শাৰী আমি ব্যাখ্যা
বা বিশ্লেষণ আগবঢ়াওঁ, গীতাই হওক ভাগৱতে হওক। আমাৰ ব্যাখ্যাৰ মাজত অন্য ব্যাখ্যাকাৰৰ বহুত পাৰ্থক্য আছে। পাঠকেও আমনি নাপায় আৰু আমি ক'ৰবাৰ কথা টানি আনি ব্যাখ্যাত তেনেকৈ নকওঁ। অৱশ্যে নিজৰ কথা ক'বলৈ যোৱা নাই, প্ৰসংগ কমহে কৈছোঁ। 5 বছৰমান হৈছে ব্যাখ্যা কৰা আৰু কাৰোবাক শিকা নাই। প্ৰেৰণা ভগৱন্তই ক'লোৱে নহয়, কেৱল কৃষ্ণৰ লীলা, তেওঁৱে সকলোখিনি কৰাইছে। কিতাপো আমি লেখাৰ সাধ্য নাই। জীৱে কোটি কৰ্ম কৰে, ঈশ্বৰৰ ইচ্ছা বিনে তৃণ নাহি লৰে। এডাল বনপাত তেওঁৰ অবিহনে লৰচৰ নকৰে। গতিকে ভগৱান কৃষ্ণই কাপ ধৰে, প্ৰথমে তেওঁৰ মনৰ ভাৱ দিয়ে। কৃষ্ণই হৃদয়ত ভাৱ দিয়ে, ভাৱটো প্ৰকাশ কৰিবৰ কাৰণে কাপ তেওঁৱে ধৰে আৰু আমাক মাত্ৰ নিমিত্ত কাৰণ হিচাপে তেওঁ ব্যৱহাৰ কৰে। সম্পূৰ্ণখিনি কাম কৃষ্ণই কৰে। গতিকে তেওঁৰ প্ৰতি সকলোখিনি ভৰসা আৰু যি কৰাইছে, যি কৰিছোঁ কেৱল কৃষ্ণই কৰাইছে বুলি আমাৰ বিশ্বাস। আৰু তাৰ বাদে বহু মানুহে তোমাক এইখিনিতে আজি মই কিছুমান নক'বলগীয়া কথা কৈছোঁ যে বহু মানুহে মোক কেতিয়াবা কাণে কাণে পোনপটীয়াকৈ নক'লেও পৰোক্ষভাৱে শুনা পাওঁ যে দিনৰ দিনটো বজাৰত থাকে, কোনোবাই কিতাপ লিখি দিয়ে। মিছা। কৃষ্ণৰ বাদে কাৰো পৰা এটা শব্দও ধাৰ কৰা নাই। বহুতে কয় তেওঁ ব্যাখ্যা কৰিবলৈ যায়, কিতাপো লিখে, ব্যৱসায়ো কৰে, অজস্ৰ পইচা। একমাত্ৰ তেজপুৰৰ অবিহনে অসমৰ বিভিন্ন নামঘৰত গ'লেও আমাক 200 টকা দিয়ে, 500 টকা দিয়ে, 1000 টকা দিয়ে। আমি তাকে আদৰেৰে লৈ আহোঁ। আমাৰ ডিমাণ্ড নাই, কিন্তু একমাত্ৰ তেজপুৰত এদিন ব্যাখ্যা কৰিলে তাত যথেষ্ট পইচা দি পঠিয়াই, কেতিয়াবা পইচা বেছিলৈ ঘূৰাই থৈ আহোঁ। আৰু কিতাপৰ কথাটোতো তুমি জানাই, তুমি নিজে কিতাপৰ লগত জড়িত হৈ আছা। কিতাপ লেখা মানুহে কিতাপ লিখি জীৱিকা নিৰ্বাহ কৰিম বুলি ভাবিলে সেইজনৰ পেটত গামোচা বান্ধিব লাগিব। যে অসমত কিতাপ লিখি পেলাই কোনেও আজিলৈকে উন্নতি কৰিছে বুলি মই নাভাবোঁ। ভাবিম যিসকল প্ৰতিষ্ঠাপক লেখক, ডক্টৰ মামণি ৰয়চম গোস্বামী, হোমেন বৰগোহাঁই ছাৰ, ময়ূৰ বৰা ছাৰ ইত্যাদি তেনেকুৱা লেখকসকলৰ তেওঁলোকে এটা পজিশ্যন পাইছে। সেইসকলৰ কথা মই ক'বলৈ যোৱা নাই। বাকী নবীন লেখকসকলে অত্যন্ত কষ্ট কৰি পেলাই তেওঁলোকে জীৱন নিৰ্বাহ কৰিছে বুলি মই ভাবোঁ। যাৰ ব্যৱসায় বাণিজ্য ভাল বা যাৰ চাকৰি আছে কৰ্মসূত্ৰে, তেওঁলোকৰ কথাটো মই ক'বলৈ যোৱা নাই। বাকী আমাৰ দৰে যিখিনি মানুহে অত্যন্ত কষ্ট কৰি পেলাই কিতাপ প্ৰকাশ কৰিবলৈ বিচাৰিছে, তেওঁলোকে কিতাপৰ পইচা কেতিয়াও নাপায়। সেইটো কথা তুমি যা ভালকৈ জানা। গতিকে তেনেদৰেই জীৱনৰ লগত তথাপিও মানে কি হাৰ মনা নাই, আগবাঢ়ি গৈ আছোঁ। ঈশ্বৰে যি কৰিছে, থাকিমনো কেইদিন পৃথিৱীত। গতিকে একো নাই, আহোঁতে একলা যাহোঁতে একলা, লগৰ সাৰথি পাপ পুণ্য দুই। কেৱল পাপ পুণ্য যাব, ভাল আৰু বেয়া এই দুটা শব্দই যাব। গতিকে সেইবোৰ আশা কৰা নাই, ধনী হোৱাৰ চিন্তা নাই, কেৱল কৃষ্ণৰ নাম লোৱাৰ চিন্তা আছে। কৃষ্ণ। ৰাতিপুৱা গধূলি কেৱল এটাই নাম, সেয়া হৈছে কৃষ্ণ। কৃষ্ণৰ নামতে বিলীন হৈ জীৱন কটোৱা আমাৰ লক্ষীৰাম দুৱৰা বাপজনালৈ আমি পুনৰ শ্ৰদ্ধা জনাইছোঁ। লগতে তেখেতলৈ এটা পোনপটীয়া আকৌ প্ৰশ্ন। আধুনিক যুৱ প্ৰজন্মই ধৰ্মীয় গ্ৰন্থ পঢ়িব লাগে, সেয়া আমি দাবী কৰোঁ। কিন্তু এই ধৰ্মীয় গ্ৰন্থ কিয় পঢ়িব লাগে, তাৰে প্ৰশ্নৰ আমি উত্তৰ বিচাৰি তেওঁলৈ আগবঢ়াইছোঁ। আধুনিক প্ৰজন্মই বা নৱপ্ৰজন্মই ধৰ্মীয় গ্ৰন্থৰ প্ৰতি আকৃষ্ট হ'ব লাগে, সেইটো 100% নিশ্চিত। কিন্তু আমি এইটো কথাই ক'ম, অকল ধৰ্মীয় পুথিতেই যেন জ্ঞান আছে বা অন্যান্য কিতাপত জ্ঞান নাই, সেই কথা নহয়। প্ৰত্যেকখন কিতাপতেই জ্ঞান আছে। কোনোবাই কবিতা এটা লিখিছে, তাতো জ্ঞান আছে। কোনোবাই সাধু এটা লিখিছে, তাতো জ্ঞান আছে। কোনোবাই গল্প উপন্যাস লিখিছে, তাতো জ্ঞান আছে। আৰু ধৰ্মীয় পুথিতো জ্ঞান আছে। কোনোবাই বেচালৈ কিতাপ এখন লিখিছে, তাতো জ্ঞান আছে। কাৰণ আমি বেয়াটো সদায় ত্যাগ কৰি আমি ভালটো ল'ব লাগে।
মূল কথাটো আমাৰ সেইটো। আমি সদায় কিতাপ পঢ়িব লাগে। কিতাপ হ'ল জ্ঞানৰ ভঁৰাল। প্ৰত্যেকখন কিতাপেই আমাৰ জ্ঞানৰ ভঁৰাল। গতিকে আমি কিতাপ নপঢ়াকৈ অধ্যয়ন নহ'লে আমাৰ কেৱল ভক্তিৰ দ্বাৰা আমাৰ জীৱনটো পূৰ্ণ নহয়। অধ্যয়ন লাগিব। অধ্যয়ন কৰিলে মানুহে বহু কথা জানিব পাৰে। যে অধ্যয়নশীল ব্যক্তি তেওঁলোক মননশীল হৈ যায়, চিন্তাশীল হৈ যায়, চিন্তাবিদ হৈ যায়। গতিকে মই এইটো কথা ক'ম যে নৱপ্ৰজন্মই বিনা কাৰণত সময় খৰচ নকৰি অকল মোবাইলত বা যান্ত্ৰিকতা যুগত অন্যত মন নিদি সময় সাপেক্ষে কিতাপ পঢ়ক। মই কিতাপ পঢ়িবলৈ সকলোকে আহ্বান জনাম। এইকাৰণে কিতাপ পঢ়িব লাগে। কিতাপত বহু নজনা কথা জানিব পাৰি। কিতাপ হ'ল জ্ঞানৰ সাগৰ। গোটেই পৃথিৱীখন আমি কিতাপৰ মাজেদি আমি পাব পাৰোঁ। বিশ্ব ব্ৰহ্মাণ্ডৰ বিজ্ঞানীসকলেই যিখিনি আমাক দি গৈছে বা শাস্ত্ৰবিদসকলে আমাক যিখিনি কথা দি গৈছে, আমি সকলোখিনি কথা আমি কিতাপৰ মাজতে আমি পাব পাৰোঁ। গতিকে কিতাপ মই সকলোকে পঢ়িবলৈ আহ্বান জনাম। নৱপ্ৰজন্মক মই বিশেষকৈ আহ্বান জনাম, কিতাপ পঢ়ক, অন্য কামত সময় খৰচ নকৰিব। আৰু এটা কথা আহ্বান জনাম, মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আৰু মহাপুৰুষ শ্ৰীমন্ত মাধৱদেৱৰ যি ধৰ্মাদৰ্শ, একশৰণ হৰিনাম ধৰ্ম, জাতি ধৰ্ম বৰ্ণ ভাষা নিৰ্বিশেষে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই অসমত যি কৃষ্ণ ভকতিৰ জোৱাৰ তুলিলে। মধ্যযুগত যেতিয়া ভাৰতত ধৰ্মীয় আন্দোলন হৈছিলে, জাতিভেদ প্ৰথা, বৰ্ণ বৈষম্য, পুৰোহিত শ্ৰেণীৰ শাসন শোষণ ইত্যাদি ইত্যাদি ধৰ্মীয় সংঘাতৰ সময়ত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই সকলো জাতি ধৰ্মক সমমৰ্যাদা দিবৰ বাবে তেওঁ যি আধ্যাত্মিক আৰু ভক্তি আন্দোলন গঢ়ি তুলিছিলে, সেইজনা মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ যি একশৰণ হৰিনাম ধৰ্ম একেবাৰে সহজ ধৰ্ম। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ ধৰ্ম একেবাৰে সহজ, একেবাৰে সৰল, অতি নিৰ্মল। কেৱল মুখত কৃষ্ণ নাম ল'ব লাগে। গতিকে কৃষ্ণ নামৰ প্ৰতি সকলো যুৱ প্ৰজন্ম আকৃষ্ট হওক, সকলোৱে হৰিনাম লওক, সকলোৱে অসূয়া অপ্ৰীতিবিলাকৰ পৰা আঁতৰি থাকক, বেয়া কামৰ পৰা বিচলিত হৈ পেলাই তেওঁলোক শুদ্ধ পথত আহক, গুৰুজনাৰ ধৰ্ম লওক, আদৰি লওক, সকলোৱে নৈতিকতাপূৰ্ণ হওক, আধ্যাত্মিক জ্ঞানৰ বশৱৰ্তী হওক। ইয়াকে কৈ মই তোমালোকক পুনৰবাৰ ধন্যবাদ দিছোঁ। ইমান সময় তোমালোকে বহুমূলীয়া সময় খৰচ কৰি আমাক এতিয়া এনেদৰে সাক্ষাৎকাৰ লোৱাত মই অংকুশ পৰিয়াললৈ পুনৰবাৰ ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আৰু অংকুশৰ পৰিয়ালটিৰ উত্তৰণ কামনা কৰি ভগৱন্ত কৃষ্ণৰ চৰণত মই সেৱা জনাইছোঁ। কৃষ্ণ। ধন্যবাদ আপোনাকো বহুমূলীয়া সময়ৰ বাবে আমাৰ অংকুশ পৰিয়ালৰ পৰা আন্তৰিক শ্ৰদ্ধা, কৃতজ্ঞতা আৰু শলাগ যাচিছোঁ। জীৱনত সংঘাতৰ প্ৰয়োজন আৰু সেই সংঘাত পাৰ কৰি নিজকে আগুৱাই নিব পৰাটোৱেই হৈছে জীৱন। সংঘাত মানে শেষ নহয়, নিজকে শক্তিশালী কৰি তোলাৰ এখন প্ৰভাৱশালী। সংঘাত হৈছে এজন শিক্ষকৰ দৰে, যি আমাক শিকাই বুজাই শুদ্ধ পথ দেখুৱাব। সৎ পথৰ সন্ধান দিয়ে, সৎ মানসিকতাৰ সুযোগ দিয়ে। মুঠতে সংঘাতলৈ ভয় নকৰি আগুৱাই যাওক জীৱনৰ পৰা জীৱনলৈ, আন্ধাৰৰ পৰা পোহৰলৈ। সদৌ শেষত আমি আপোনালোকক ধন্যবাদ জনাইছোঁ, যিসকল অসমবাসী ৰাইজে আমাৰ অংকুশৰ মাজত যিয়ে বিশিষ্ট আসন অলংকৃত কৰি অসমীয়া সমাজলৈ, অসমীয়া জনজীৱলৈ তেওঁলোকৰ মনৰ ভাৱ প্ৰকাশ কৰিছে আৰু তেওঁলোকক আদৰি লৈছে আপোনালোকে। কাৰণ আপোনালোকৰ অবিহনে আমি একোৱেই কৰিব নোৱাৰোঁ। গতিকে আমি আপোনালোকক ধন্যবাদ জনাইছোঁ। আমি আকৌ আহিম অন্য এজন বিশিষ্ট ব্যক্তিক মঞ্চলৈ। আমি ধন্যবাদ জনাইছোঁ আপোনালোকক। লগতে আমি আকৌ আহিম অন্য এজন বিশিষ্ট ব্যক্তিৰ জৰিয়তে। তেতিয়ালৈকে আজিৰ অনুষ্ঠানটো আপোনালোকে চাই থাকক। আমাক আপোনালোকৰ বহুমূলীয়া সঁহাৰি জনাওক, আপোনালোকৰ মনটো আগবঢ়াব বুলি আশাবাদী। ধন্যবাদ।